নমস্কাৰ আপোনালোক সকলোকে মনিছ কিচেন এণ্ড ব্লগ চেনেলৰ অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ মই এয়া টোপোলা ভাতৰ ৰেচিপিটো। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। এয়া টোপোলা ভাত বনাবৰ কাৰণে মই প্ৰথমতে বৰা চাউল লৈছোঁ। এয়া বৰা চাউলখিনি মই প্ৰথমতে 4 ঘণ্টামান ভিজাই থৈছিলোঁ। ভিজাই থৈ পানীখিনি টুকি লৈছোঁ এয়া খৰাহিত। তাৰপিছত মেলি দিছোঁ অকণমান, ৰৈ যোৱা পানীখিনি যাতে সৰি যায়। এয়া চাওকচোন, এতিয়া অকণমান নিমখ দি ল'ম। নিমখ দি ভালকৈ লাৰি দিম। তাৰপিছত এইফালে মই কলপাত এখন লৈ সৰু সৰু পিচ কৰি লৈছোঁ। আপোনালোক ইচ্ছা কৰিলে তৰাপাত ল'ব পাৰে, আৰু মই এয়া কলপাতকে লৈছোঁ যিহেতু মোৰ ওচৰত তৰাপাত নাছিলে। এই পিঠাবিধ অসমৰ এবিধ অতি অন্যতম পিঠা, সকলোৱে ভাল পায়। মই ঘৰত বনাইছিলোঁ খাবলৈ, গতিকে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ৰেচিপিটো। এয়া এতিয়া মই ৰছী বনাবলৈ কলপাতৰ ঠাৰিডালৰ পৰা এনেকৈ সৰু সৰু কৰি লৈছোঁ। তাৰপিছত বান্ধি ল'বৰ কাৰণে সুবিধা হ'ব, যিহেতু টোপোলা বনাই ল'ব লাগিব, টোপোলাটো আকৌ বান্ধিব লাগিব। সৰু সৰুকৈ এনেকৈ ৰছী বনাই লৈছোঁ। আৰু ইফালে চাউলখিনি আৰু এবাৰ ভালকৈ লাৰি দিলোঁ, যাতে নিমখখিনি চাৰিওফালে সমানে লাগে। কাৰ কাৰ প্ৰিয় এই পিঠাবিধ বাৰু মোক কমেণ্টত জনাবচোন। এতিয়া কলপাতখিনি মই অকণমান গেছৰ জুইতে সেকি লৈছোঁ, যাতে পিঠাখিনি বনাওঁতে কলপাতখন ফালি নাযায়। এয়া অকণমান সেকি লৈছোঁ। আপোনালোকে পাৰিলে খৰিৰ জুইত হ'লেও সেকিব পাৰিব। মই গেছৰ জুইতে সেকিলোঁ। এই পিঠাবিধৰ আচলতে আমাৰ অসমত অতি জনপ্ৰিয়। এতিয়া চাওকচোন, মই কলপাতত অকণমানকৈ চাউল দি গৈছোঁ। এনেকৈ কলপাতত অকণমান চাউল দি পেলাই দুই ফালৰ পৰা ভাজ কৰি দিব লাগিব, আৰু ৰৈ যোৱা ভাজখিনিও একেলগে কৰি ল'ব লাগিব। চাৰিওফালৰ পৰা সমানে ভাজ কৰিব লাগিব। আৰু এতিয়া এডাল ৰছীৰে এনেকৈ বান্ধি দিম। এয়া চাওকচোন, মই ৰছীডালেৰে বঢ়িয়াকৈ বান্ধি দিলোঁ। এতিয়া সকলোখিনি পিঠা এনেকৈ বনাই ল'ম। এই পিঠাবিধ আমি হাঁহৰ মাংস, কুকুৰা মাংস আদিৰে খাওঁ। খুবেই সোৱাদ লাগে। কিছুমান ঠাইত গুড়েৰেও খোৱা হয়। এয়া মই এখন এখনকৈ সকলোখিনি পিঠা বনাই ল'ম। এয়া মই সকলোখিনি পিঠা এনেকৈ বনাই ল'ম। এইফালে চাওকচোন, মোৰ আটাখিনি পিঠা এনেকৈ বনোৱা হৈ গ'ল। এতিয়া মই পানী গৰম হ'বলৈ দিম। এখন কেৰাহীতকৈ মই এতিয়া গৰম পানী হ'বলৈ গেছত পানী উঠাই দিম। আপোনালোকে ইচ্ছা কৰিলে ইয়াতকৈ চাইজবোৰ অকণমান ডাঙৰো কৰিব পাৰে। মই আচলতে মিডিয়াম চাইজৰে বনাইছোঁ। এয়া পানীখিনি উতলি অহাৰ লগে লগে মই
পিঠাবিলাক এখন এখনকৈ বহাই দিম অতি সাৱধানেৰে। চাওকচোন এখন এখনকৈ সকলোখিনি পিঠা মই বহাই দি যাই আছোঁ। অতি সাৱধানেৰে বহাব লাগিব। এয়া চৰিয়াৰে মই এতিয়া ঢাকি দিম। এয়া চাওকচোন মই ভালকৈ ঢাকনিৰে ঢাকোন মাৰি দিছোঁ যাতে পিঠাখিনি ভালকৈ সিজি উঠে। এয়া পিঠাখিনি মোৰ সিজি উঠিছে। তাৰপিছত মই গেছটো অফ কৰি দিলোঁ। এয়া চাওকচোন মোৰ ৰেডি হৈ গ'ল টোপোলা ভাতখিনি। আপোনালোকে টোপোলা ভাত বা এয়া কলপাতত দিয়া পিঠা বুলিও ক'ব পাৰে। এয়া চাওকচোন এতিয়া পানীৰ পৰা এখন এখনকৈ উঠাই যাম। মই এখন ভালকৈ এটা বাঁহৰ খৰাহি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে চৰিয়া বা তেনেকুৱা ধৰণৰ ফুটা থকা এনেকুৱা বাচন ল'ব পাৰে। এনেকুৱা বাচনত ল'লে পানীখিনি সৰি যাব। এয়া মই এখন এখনকৈ সকলোখিনি পিঠা উঠাই লৈছোঁ পানীৰ পৰা। চাওকচোন আপোনালোকে দেখিবলৈ পাব। এনেকৈ আপোনালোকেও ঘৰত বনাই খাবচোন। অতি সোৱাদ লগা এবিধ পিঠা কেনেকৈ ঘৰতে তৈয়াৰ কৰি ল'ব পাৰে আপোনালোকে চাবচোন। এয়া মই সকলোখিনি পিঠা উঠাই লৈ আছোঁ এতিয়া। চাওকচোন এই পিঠাবিধৰ লগত হাঁহৰ মাংস, কুকুৰাৰ মাংস আৰু লগতে বেলেগ চব্জিৰেও খাব পাৰি। আপোনালোকে খাই চাবচোন আৰু লগতে ভাল লাগিলে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে কমেণ্টত আপোনালোকে জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই। এয়া মই এখন এখনকৈ সকলোখিনি পিঠা উঠাই ল'লোঁ পানীৰ পৰা। এয়া এতিয়া এখন মই খুলি দেখাইছোঁ আপোনালোকক। চাওকচোন কেনেকুৱা হৈছে চাওকচোন। এয়া ইমান ধুনীয়া হৈছে দেখিবলৈ। ইয়াৰ সোৱাদ যে আৰু কিমান হ'ব আপোনালোকে খাই গম পাব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ।